লগত আছে আমাৰ অসমৰ এজন অতি জনপ্ৰিয় আৰু ইউটিউব জগতত খলকনি তোলা ইউটিউবাৰ মোৰ নাম হৈছে ৰহিম চৌধুৰী ৰহিম আৰু চৌধুৰী আমাৰ দবকাৰ হয় গতিকে আপোনালোকে প্লিজ চেনেলটো চাওক আৰু ভাল লাগিল লাইক কৰক আৰু শ্বেয়াৰ কৰক যাতে মানে ইউটিউব জগতত মানে এখন উচ্চ আসন গ্ৰহণ কৰিবলৈ মানে সক্ষম হয় আমাৰ এই দবকাৰ ইউটিউবত গতিকে আজিলৈ আহিছোঁ ধন্যবাদ ধন্যবাদ হাই ফ্ৰেণ্ডছ আজি মোৰ লগত আছে আমাৰ ইনফো অসমৰ জনপ্ৰিয় ইউটিউবাৰ অসমৰ নহয় টেকনিকেল ডক্টৰ বিবেক বিন্দ্ৰাই এটা কথা কৈছিল মই আপোনালোকক জনাব বিচাৰিছোঁ যে যদি কোনোবা এটা কাম কৰিবলৈ আপোনালোকৰ ভাল লাগে সেই কামটো যদি আপোনাক কোনো টকা দিয়া নহয় তথাপি যদি আপুনি সেই কামটো কৰিবলৈ বাধ্য যে কৰিব বিচাৰিব তেতিয়াহ'লে আপুনি তেনেকুৱা কাম কৰক আৰু যদি সেই কামটোৰ পৰা যদি কোনো টকা আহে তেতিয়াহ'লে আপুনি ইমান টকা পাব যে আপুনি টকা গুণি শেষ কৰিব নোৱাৰিব আপুনি হিচাপ কৰি শেষ কৰিব নোৱাৰিব গতিকে আপুনি এটা কেটেগৰীত মই ভিডিঅ' আপলোড কৰিছোঁ বেলেগ এটা কথা লৈ মোক গালি দি দিছে হয়তো হ'ব জীৱনত কেতিয়াও কাৰো লগত নিজকে তুলনা নকৰিব যেনেকৈ চন্দ্ৰ আৰু সূৰ্যৰ তুলনা কৰিব নোৱাৰি কিয়নো চন্দ্ৰ ৰাতি উজ্বলে আৰু সূৰ্য দিনত লগত আছে অসমৰ দুজন ইউটিউবাৰ জনপ্ৰিয় ইউটিউবাৰ ইনফো অসমৰ অসমৰ পৰা যি মানে ইমান হাই কোৱালিটি ভিডিঅ' দিয়ে যিবিলাক মানে আপোনাৰ একেবাৰে দৈনিক যিবিলাক প্ৰয়োজনীয় ভিডিঅ' হয়। ভিডিঅ'